হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? অমৰনাথ চেনেলৰ ভাগৰ ইন'ভেটিভ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু নিশ্চয় আপোনালোকে গম পাইছে থাম্বনেইলৰ টাইটেল যে আজিৰ ভিডিঅ'টো কি। তো আজি যাই আছোঁ আমি হাৰিভাঙাত যাই আছোঁ। হাৰিভাঙা কলীয়া গোঁসাই মন্দিৰৰ মানে সভা চলি আছে। আৰু আজি হৈছে সভাৰ 7 তাৰিখ, 7 দিন গেল আৰু সেইকাৰণে আজি আহিব মানে লাষ্ট বুলি। আৰু এইবাৰ মানে সোণালী জয়ন্তী, কলীয়া গোঁসাই মন্দিৰত এইবাৰ মানে সোণালী জয়ন্তী। তো সেইকাৰণে এইবাৰ মানে পুৰা একদম জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আহি আছে। তো ফুল এক্সাইটেড। আৰু মানে আমি যাম এতিয়া জুবিন গাৰ্গক আৰু পুৰা মিষ্টাৰে ওলছি। তো আমি দৈ যাম আৰু চানা পোনা কেইটামান যাব আমাৰ লগত। তো এতিয়া মানে আমি মাৰ ঘৰত যাম, যিহেতু তাতে ঘৰ মাৰতো তাতে ঘৰ। তো এতিয়া তাকে যাই আছোঁ আৰু পুৰা আপোনালোকক দেখাই আছোঁ আৰু হাৰিভাঙাৰ সভাও দেখাম আৰু আপোনালোক জুবিন গাৰ্গকো দেখাম। আৰু সকলোৱে কিজানি দেখা পাইছে জুবিন গাৰ্গক। তো মানে মই মানে এইবাৰ ফাৰ্ষ্ট দেখা পাম মানে ওচৰৰ পৰা। তো সেইকাৰণে পুৰা একদম এক্সাইটেড হৈ আছোঁ জুবিন গাৰ্গক চাবা। জুবিন গাৰ্গ ৰাতি আহিব 9টা বজাত আৰু মই কেইটা বজাত ওলছোঁ জানে না, মানে 5:30 বজাত এতিয়া মানে যাব ওলছোঁ। যিহেতু মানুহ চানুহ বহুত হ'ব, তো সেইকাৰণে যাব ওলছোঁ এতিয়া। তো আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ কৰি। তো দেখাই আছোঁ আজি জুবিন গাৰ্গক। কি খবৰ? গাইজ আমি মানে এতিয়া পুৰা ফিল্ড আহি পালোঁ। ফিল্ডত মানে মানুহ অলপমান কম আছে মানে চেয়াৰত বহি আছে। চেয়াৰত বহা মানুহগিলা আহিছে। আমি মানে আহিছোঁ ৰ'ব। কেনে লাগছে জুবিন চাবা আহি? ভাল লাগছে। কেনে লাগছি? ভাল লাগছি। জুবিনক দেখা পাবি না আজি? কেইটাৰ পৰা আহিছা? আৰু এতিয়া কেইটা বাজিছি? ৰং লাগে সদায় জুৱা জীৱন নাহে দুনাই মই মোৰ তই তোৰ দিয়া বিদায় দুষ্ট হ'ব কামাখ্যাই এই ধৰণিৰ যত দিব আশিকে দিব উপকাই ভক্তি নদী জনাবলে ওলাহে আহিছোঁ ওলাই পূজো আমি মাতৃ ধনী চৰণ এতিয়া একেলগে 10:30 বাজি গ'ল। গাইজ আমি এক্সাইটেড হৈ আছোঁ। এতিয়া জুবিন গাৰ্গ অহা নাই, তো অলপ হাল্লা চলি আছে। আৰু কুঁৱলী দেখছে না গাইজ, ইমান কুঁৱলী দেখা এই কুঁৱলীত যদি মানে একো দেখা নাপাওঁ। গাইজ মোৰ আমাৰ কি দেখছে না, ইমান ঠাণ্ডা লাগছে নাই মানে। অ' গাইজ জুবিনৰ আৰম্ভ নাই, কি ক'ব আৰম্ভ এতিয়া কি ধৰণৰ ব্যৱস্থা লোৱাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জুবিন গাৰ্গ আমি সকলোৱে থিয় হৈ স্বাগতম জনাম। এই পদাৰ্পণ কৰিছে আপোনালোকৰ অধিক আগ্ৰহৰ অন্ত পেলাই অসমৰ যশস্বী সংগীত শিল্পী চিত্ৰনেতা অসমবাসীৰ হিয়াৰ মধু নয়নৰ মণি জুবিন গাৰ্গ।
চোখ ইয়াতো কৰিব লাগিব ন আজি অলপ ঠাণ্ডা বেছি পৰিছে আই এম সৰি যেন ঠাণ্ডা মইহে পেলালো
তো সকলো মানুহ ঘৰা ঘৰি গ'ল তো আমিও যাওঁ তো আজি ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই জয় অসম গুড নাইট